হেল্ল' এভৰিৱান আৰু এতিয়া ভাবিছোঁ বৰপেটাৰ সুন্দৰীদিয়া সত্ৰ ভ্ৰমণ কৰিব যাম বুলি আৰু কলয়া গংগা সত্ৰ আছে সুন্দৰীদিয়াতে আছে দুয়োখন সত্ৰ তাত যাম বুলি ভাবিছোঁ মামী আৰু মাহীহঁতৰ লগত এও নাযায় বাৰু ময়ে যাম মানে আমি যাম মই মামী মাহী ল'ৰা এনেকৈ যাম আমি গোটেইকেইজনে আৰু বৰপেটা সত্ৰটো পৰিৱেশ আপোনালোকক দেখুৱালৈয়ে ইমান ধুনীয়া কেনেকৈ ভাল লাগিছে ন নামৰ চাৰিওফালে নাম কীৰ্তন ইমান ধুনীয়াকৈ হৈ আছে আৰু মানুহ দেখিছেনে কিমান মানুহ হৈছে সেৱা কৰিব গৈছে মাঘৰ 1 তাৰিখে সকলোৱে আশীষ লৈছে ভগৱানৰ আমিও লৈ আহিলোঁ ভালে গ'ল আজিৰ দিনটো মানে এতিয়ালৈকে ভালে গ'ল বাকীখিনিও বাৰু আপোনালোকে ভিডিঅ' চালে গম পাবই এতিয়া যাব ওলাইছোঁ তাত তো গাইজ যাব ওলাইছোঁ মই এতিয়া কলয়া সত্ৰ সুন্দৰীদিয়া সত্ৰলৈ বুলি মামীহঁতে আহিছে মানে ওলাইছে ফোন মাৰিছিলে মোক ময়ে যাব লাগিব মামাহঁতৰ আগফালেৰে মানে যাব লাগে আৰু গতিকে প্ৰথমতে মামীক ল'ম তাৰপিছত মাহীক ল'ম তেনেকৈ আমি যাব ওলাইছোঁ তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি যাওক মোৰ মামী আৰু মই আৰু আনফালে আছে মাহী আৰু মাহীৰ ল'ৰা ৰাজদীপ আমি গোটেইকেইজনী লগ হৈ যাব ওলাইছোঁ সুন্দৰীদিয়া কলয়া গংগা সত্ৰলৈ তাত আমি আজি তীৰ্থ ভ্ৰমণ কৰিম বুলি মানে সেৱা কৰিব আহিছোঁ আৰু মানে এই ভিডিঅ'টো মানে মাঘৰ 1 তাৰিখৰে হয় কিন্তু ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব কাৰণে মই দুটা পাৰ্টত ভাগ কৰিব লগা হৈছে আৰু এইফালে এয়া দেখিছেনে আলু ভাজি আছে আৰু চবকে যিমান মানুহ আহে মানে চবকে আলু ভাজি বিলাই দিয়ে আৰু পায়সো খুৱায় বাৰু পায়স অকণমান দেৰিকৈ খুৱায় কিন্তু আলু ভাজি একদম ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈছে আৰু মানে থালি বনায়ে আছে মানে ভাজি আছে দি আছে মানুহবিলাকক তেনেকুৱা মানে আৰু এইফালে চেনি ধূপ এনেকৈ দিব পাৰি মানে মন্দিৰত আমিও ল'লোঁ চেনি ধূপ আৰু কপিৰাইটৰ কাৰণে মই চব মিউট কৰিব লগা হৈছে কাৰণ বহুত জোৰছে গান বাজি আছিলে আৰু এইখনেই হৈছে সত্ৰখন সুন্দৰীদিয়াৰ কলয়া গংগা সত্ৰখন আৰু ইয়াতে আমি সেৱা কৰিব আহিছোঁ মুখে রাখতে লাগা আছে আৰু এইখন সত্ৰটো দেখিছেনে কিমান মানুহৰ ভিৰ হৈছে মানে মাঘৰ 1 তাৰিখ যে এই বিহুৰ কেইদিনত গোটেই কেইদিনতে ভিৰেই হৈ থাকিব আজি বেছিকৈ হয় যিহেতুকে আজি 1 তাৰিখ হয় এয়া দেখিছেনে আৰু আমিও ধুনীয়াকৈ চাকি বন্তি জ্বলাই ল'লোঁ চেনি দিলোঁ দি এতিয়া এইখন সত্ৰত সেৱা শুশ্ৰূষা কৰি আৰু এখন সত্ৰত যাম এইখন হৈছে বৰপেটাৰ সুন্দৰীদিয়াৰ সত্ৰ এইখন সত্ৰত আমি আহিলোঁ মানে ওচৰতে হয় অকণমান খোজকাঢ়ি আহিলেই পায় আৰু ইয়াতো ধুনীয়াকৈ দোকান পোহাৰ আছে তেল ধূপ এনেকৈ ল'ব পাৰিব আমি ইয়াতো সেৱা কৰিলোঁ আজি এতিয়া ভিতৰ ভাগলৈ যাম আমি আৰু আপোনালোককো দেখুৱাম এয়া ভিতৰ ভাগ ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ ন পৰিৱেশটো ইমান ধুনীয়া ন বাবা পৰিৱেশটো বহুত ধুনীয়া য়েছ বহুত ধুনীয়া
Dale ahí, maluco. সত্ৰতে সেৱা কৰি এতিয়া আমি ওলালোঁ আৰু এয়া ৰাস্তাতে এটা ধুনীয়া শিৱ মন্দিৰ আছিলে একদম ৰাস্তা কিনাৰতে, সেইকাৰণে তাতো আমি সেৱা কৰিলোঁ আৰু আহি এতিয়া আমি বেলেগ এটা ৰাস্তাৰে মানে আহিলোঁ আৰু ৰাস্তাটো ইমান ধুনীয়া নিৰিবিলি, চাৰিওফালে কেৱল গছ গছনি, সেউজীয়া পৰিৱেশ আৰু ইমান ঠাণ্ডা আছিল ৰাস্তাটো, বহুত ভাল লাগিলে। সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি লওঁ আৰু এতিয়া আমি যাম ঘৰলৈ বুলি। Nó đi chơi cô giặt rồi. Agora লাগি গৈছে। ঘূৰি 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 সাগৰ। তো ফ্ৰেণ্ডছ, মই আহি পালোঁ। আজি দিনটো বহুতেই ভাল গ'ল আমাৰ নভবাকৈয়ে, কাৰণ ইমানখিনি ভবা নাছিলোঁ মন্দিৰত যাম বুলি। মানে ভাবিছোঁ যদিও গোটেইকেইখন সত্ৰই যে ভ্ৰমণ কৰিব পাৰিম সেইটো ভবা নাছিলোঁ। তীৰ্থ ভ্ৰমণ হ'ল আমাৰ আজি গোটেই। এয়া বৰদোমাহীৰ দিনাখন আমাৰ বিৰাট ধুনীয়া গ'ল দিনটো, বহুত ভাল লাগিলে। আৰু ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আৰু যোনে যোনে বৰপেটা সত্ৰ বা সুন্দৰীদিয়া সত্ৰ বাকীখিনি দেখা নাছিল, চাই ভাল পালে নিশ্চয়। আকৌ যদি আপোনালোকে আহিব নে আহিব, সত্ৰত সেৱা কৰি যাব পাৰিব। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে কোনোবাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু এয়া হৈছে আমাৰ ৰাতিৰ সাজ এতিয়া খাব লৈছোঁ। আৰু আমাৰ ৰাতিৰ সাজত আছে মাছ মাংস আৰু মেইন হৈছে গাটাৰ আলু, মানে বৰপেটীয়া গাটাৰ আলু।